পতংগৰ আক্ৰমণে আমাৰ কৃষি কৰ্মক সদায় বিৰূপ প্ৰভাৱ পেলাই আহিছে। ইয়াৰ উপৰিও আন এক বিপদ হৈছে আমাৰ দাম আৰু বজাৰৰ সৈতে সম্পৰ্ক। চাহিদা আৰু যোগানৰ মাজত থকা পাৰ্থক্যৰ বাবেই ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত খাদ্যশস্যৰ দাম কেতিয়াবা দ্ৰুত অৱনমিত হোৱাৰো সম্ভাৱনা থাকে। আমাৰ আৰু এটা কৃষকসকল বা আমি কৃষকসকলে পোৱা আৰু এটা আমাৰ ডাইলেমা হ'ল যে যি ধৰণে মধ্যবিত্ত সমাজখন বা আমি কৃষি কৰ্মত জড়িত নোহোৱা সমাজখন আমি মূল্য বৃদ্ধিৰ ওপৰত আমি যি ধৰণে সেন্সিটিভ, সেই সেন্সিটিভিটিৰ মাজত কৃষকৰ আয় আমি কেনেকে উৎপাদন বৃদ্ধি কৰিব পাৰোঁ। আজি কৃষকে যদি কৃষি কৰ্মত থাকিব লাগে তেতিয়াহ'লে দেশৰ ইনফ্লেশ্যনৰ লগত কৃষিজাত সামগ্ৰীৰ মূল্য যদি বৃদ্ধি নাপায় তেতিয়াহ'লে কৃষকসকলে কেতিয়াও কৃষি কৰ্মত নিয়োজিত হৈ থাকিব নোৱাৰে। কিন্তু যেতিয়া কৃষিজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পায় আমি কৃষি কৰ্মত নথকা আন ব্যক্তিসকলে তাৰ ওপৰত তাক আমি ৰেজিষ্ট কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তাৰ ফলতো আমাৰ এটা ডিমাণ্ড আৰু ছাপ্লাইৰ মাজত মিছমেটছ আৰম্ভ হয় আৰু কৃষকসকলে অনুভৱ কৰিব আৰম্ভ কৰে যে মই যদি কৃষিজাত সামগ্ৰীৰ মূল্য নাপাওঁ আৰু মই উৎপাদন কৰা সম্পদ যদি বিক্ৰী কৰি মোৰ ল'ৰা ছোৱালীক মই পঢ়াব নোৱাৰোঁ, মোৰ ল'ৰা ছোৱালীক যদি মই এক উন্নত জীৱন দিব নোৱাৰোঁ তেতিয়াহ'লে মই এই কৃষি কৰ্মৰ লগত জড়িত থকাৰ প্ৰয়োজনীয়তা কি আছে। তাৰ ফলত আমি দেখা পাওঁ যে কৃষিজাত সামগ্ৰীৰ উপযুক্ত মূল্য নাপালেও কৃষকসকলে কৃষি পথাৰৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰে। অৰ্থাৎ ভাৰতবৰ্ষৰ কৃষি আৰু কৃষকৰ জীৱন বহুকেইটা এক প্ৰকাৰ ক'ব গ'লে কণ্ট্ৰাডিকশ্যনৰ মাজত জীয়াই থাকিবলগীয়া হয় বাবে আমাৰ কৃষি কৰ্মৰ যিটো গতি আৰু প্ৰগতি সেই গতি আৰু প্ৰগতিত সদায় এটা প্ৰশ্নবোধক চিন থাকি যায় আৰু এনেকুৱা ধৰণৰ সংবিধান আমি বিচাৰি উলিয়াব লাগিব। অন্যথা আজি 18% আমি কৃষিজাত সামগ্ৰী আমি এক প্ৰকাৰ উৎপাদন কৰোঁ। লাহে লাহে যদি কৃষিজাত সামগ্ৰীৰ উৎপাদন কমি যায় তেতিয়াহ'লে আমি আমদানিৰ ওপৰত আমি নিৰ্ভৰশীল হ'ব লাগিব। কেইটামান দিন আগতে আমাৰ অসমত আমি অইল ফাৰ্মৰ কাল্টিভেশ্যন বঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। তৈল খেজুৰ বা পাম অইলৰ গুৰুত্ব ইয়াৰ উৎপাদন বা উৎপাদিত সামগ্ৰীয়ে খেতি পথাৰ বিনষ্ট কৰিব নে নকৰিব সেই বিতৰ্কত সীমিত হৈ থকা নাই। কাৰণ গোৱালপাৰা নলবাৰী জিলাত আমাৰ কৃষকসকলে তৈল খেজুৰ উৎপাদন কৰাৰ পিছতো খেতি পথাৰৰ যি উৰ্বৰতা সি হ্ৰাস পোৱা নাই আৰু ICRৰ শেহতীয়া গৱেষণায়ো প্ৰমাণ কৰে যে তৈল খেজুৰত পানীৰ যি ব্যৱহাৰ সেই পানীৰ ব্যৱহাৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত বৰষুণত অহা পানীয়ে যথেষ্ট। এক্সেপ্ট 4 months in a year আমি জলসিঞ্চনৰ বাবেও আমি ব্যৱস্থা কৰিব নালাগে। প্ৰাকৃতিকভাৱে অহা বৰষুণৰ পানীয়ে ই যথেষ্ট। ই গৱেষকসকলৰ সিদ্ধান্ত আৰু গৱেষণাৰ ওপৰত প্ৰশ্ন কৰিব হ'লে মই আন এক গৱেষণা কৰিব লাগিব। মোৰ সামাজিক মাধ্যমৰ পৰা পোৱা জ্ঞানৰ জৰিয়তে মই গৱেষণাৰ পৰা উৎপত্তি হোৱা জ্ঞানক মই প্ৰত্যাহ্বান জনাব নোৱাৰোঁ। কিন্তু আন এক গৱেষকে যদি আন কিবা নতুন প্ৰশ্ন উত্থাপন কৰে নিশ্চয় গৱেষকসকলে তাৰ সমাধান দিব। সামাজিক মাধ্যমৰ জ্ঞান কেতিয়াবা কেতিয়াবা আমাৰ বাবে যথেষ্ট বিপদজনক। কিন্তু তাৰ সেই বিতৰ্কৰ পৰা মই আঁতৰি গৈ মই যিটো কথাৰ ওপৰত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ সেয়া হ'ল যে ভাৰতবৰ্ষই অকল তেল আমদানিৰ বাবে বছৰত 1.5 লাখ কোটি টকাৰ বৈদেশিক মুদ্ৰা ব্যৱহাৰ কৰে।
ইণ্ডোনেছিয়া মালয়েছিয়াৰ দৰে ৰাজ্যই ইণ্ডোনেছিয়া মালয়েছিয়াৰ দৰে ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ পৰাই কেৱল 1.5 লাখ কোটি টকা বছৰি তেওঁলোকে ব্যৱসায় কৰে, তেওঁলোকে ইম্পৰ্ট কৰে, যাৰ ফলত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত ক্ষতি হয়। আৰু লাহে লাহে যদি আমি ঘেঁহু আমদানি কৰিব লাগে, চাউল আমদানি কৰিব লাগে, আন সামগ্ৰীসমূহ যদি পিঁয়াজ আমদানি কৰিব লাগে, আমি যদি আলু আমদানি কৰিব লাগে, তেতিয়াহ'লে ভাৰতৰ অৰ্থনীতিৰ কাঠামো ভাঙি পৰাটো নিশ্চিত। সেয়েহে কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বিতা আৰু ভাৰতবৰ্ষৰ বৰ্ধিত জনসংখ্যাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এগ্ৰিকালচাৰৰ ডাইভাৰ্চিফিকেশ্যন আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। আজি আমি অসমত যোৱা 3টা দশক ধৰি আমাৰ যিটো ট্ৰেডিশ্যনেল খেতি ধানৰ পৰা আমি বহু পৰিমাণে চাহলৈকে আমি নিজক কনভাৰ্ট কৰিলোঁ। সমস্যা আছিলে যে এটা সময়ত চাহৰ জৰিয়তে আমি আমাৰ জীৱন আৰু জীৱিকা উপাৰ্জন কৰিব পাৰিছিলোঁ, কিন্তু যেতিয়াই যথেষ্ট পাতৰ উৎপাদন হ'ল, এটিকলি 3 পাত বা আমাৰ যিটো পাত চিঙাৰ যিবিলাক টেকনলজি, তাৰ পৰা আমি আঁতৰি আহিলোঁ। লাহে লাহে চাহৰ বজাৰত আমাৰ অসমৰ চাহৰ মূল্য দ্ৰুতগতিত কমি আহিল। কোৱালিটি আৰু সময়ে সময়ে ল'ব পৰা উচিত সিদ্ধান্ত। আজি আমাৰ অসমৰ বিস্তৃত কৃষিভূমি ইজ আণ্ডাৰ টি কাল্টিভেশ্যন, কিন্তু আমি গৱেষকসকলে কেনেকে আমাৰ ৰাজ্যৰ কৃষকসকলৰ লগত এটা লাইভ ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰিব পাৰোঁ যে নহয় অহা 5 বছৰ তুমি চাহৰ ওপৰত খেতি কৰিব নালাগে, এই খেতিৰ জাগাতে তুমি এনেকুৱা এটা সামগ্ৰী খেতি কৰা যিয়ে তোমাক চাহতকৈ বেছি উৎপাদন দিব। কিন্তু আমাৰ দেশৰ আটাইতকৈ সমস্যা হ'ল যে কৃষক আৰু কৃষি গৱেষকসকলৰ মাজত লাইভ ৰিলেশ্যন নাই, জীৱন্ত সম্পৰ্ক নাই। গৱেষকসকলে যি চিন্তা কৰে, গৱেষকসকলে যি বুজি পায়, গৱেষকসকলে যি আৰ্লি প্ৰেডিকশ্যন কৰিব পাৰে, সেই বতৰা কৃষকসকলে নাপায়। তাৰ ফলত কৃষকসকলে বজাৰত দাম পোৱা কৃষিৰ পৰিৱৰ্তে আন এটা কৃষি কৰিবৰ বাবে যায়, ফলত তেওঁলোক হতাশাত পৰিণত হয়, তেওঁলোকৰ আশাবোৰ নিৰাশাত পৰিণত হয়, আৰু মানুহে লাহে লাহে চাইক্লিক এফেক্টৰ দ্বাৰা প্ৰভাৱিত হৈ এসময়ত এগ্ৰিকালচাৰৰ পৰা তেওঁলোকে নিজক উইথড্ৰ কৰে বা প্ৰত্যাহাৰ কৰে। যোৱা কিছুদিনত আমি লক্ষ্য কৰিছোঁ যে আমাৰ ৰাজ্যত ধানৰ সমৰ্থন মূল্য আমি নিৰন্তৰভাৱে বৃদ্ধি কৰাৰ পিছতো আমি অসমৰ নিবনুৱা যুৱক যুৱতীক আমি ধানৰ পথাৰখনলৈ উভতাই লৈ যাব পৰা নাই। সমস্যাবিলাক আমি যেন কৰবাত সমাধান কৰাত আমি কৰবাত যেন প্ৰশ্নবোধক চিন আছে। আমাৰ ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকলে, বিশেষকৈ আমাৰ অসমীয়া মূল খুঁটিৰ যুৱক যুৱতীসকলে কোনোবা এটা দিনত সিদ্ধান্ত লৈ পেলালে যে কৃষি আমাৰ বাবে আৰু এতিয়া প্ৰফিটেবল নহয়, আমি চৰকাৰী চাকৰি ব্যৱসায় আদিলৈকে যাব লাগিব। এই সিদ্ধান্তটো কি পৰিৱেশত ল'লে, কেনেকে ল'লে, কোনটো ইভলিউশ্যনৰ ৰিজাল্ট, তাক গৱেষণা কৰা খুব কষ্ট। কিন্তু মোৰ মুখ্যমন্ত্ৰী হিচাপে সৌভাগ্য হয় যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেতিয়াবা হেলিকপ্টাৰত অহা যোৱা কৰা, ডাৱৰৰ তলৰ পৰা মই নিজে বুজি পাওঁ যে কোনখিনি জাগাত অসমীয়া মূল খেতিৰ ব্যক্তি থাকে আৰু কোনটো জাগাত অসমীয়া মূল খুঁটিৰ ব্যক্তি নাথাকে। খেতি পথাৰ যদি সম্পূৰ্ণভাৱে চিৰসেউজ হৈ আছে, তেতিয়াহ'লে আমি বুজিব লাগিব তাত অসমীয়া মূল খুঁটিৰ ল'ৰা ছোৱালী নাথাকে। আৰু যেতিয়া খেতি পথাৰখন খালী হৈ থাকে, তাত আমি বুজি পাব লাগিব যে তাত অসমীয়া লোকে বাস কৰে। মই ওপৰৰ পৰাই অসমীয়া গাঁও চিনাক্ত কৰাৰ মই জ্ঞান আহৰণ কৰিছোঁ। মোক কোনো GPS নালাগে, টেকনলজি নালাগে, মই কোনো ধৰণৰ কম্পিউটাৰত চাব নালাগে। মই নিজে নুসুধো পাইলটক যে এতিয়া আমি কিমানখিনি পালোঁ, মই নিজে জানো। আজিও যেতিয়া মই আহিছোঁ, কোনটো জেগাত মৰিগাঁও পাৰ হৈছোঁ, কোনটো
জায়গাত নগাঁও পাৰ হৈছো গোলাঘাট মই কেতিয়া প্ৰৱেশ কৰিছো মোক নুসুধাকৈ মই জানি যাওঁ কাৰণ খেতি পথাৰৰ চিনাকিয়ে আমাৰ চিনাকি হৈ পৰিছে এই সিদ্ধান্ত আমি কাৰ প্ৰভাৱত ললো এই সিদ্ধান্ত আমি কেনেকে ললো আজি আমি সৰিয়হত 5,500 টকা সমৰ্থন মূল্য পাব পাৰো ধানত আমি এই বছৰ আমি 2200-2300 টকা আমি সমৰ্থন মূল্য পাম কিন্তু আমাৰ জাতিটোৰ বাবে সমস্যা হৈছে যে আমাৰ যুৱক সমাজক আমি যদি তেওঁলোকক কওঁ যে তুমি আমাৰ বেংকৰ সন্মুখত সিকিউৰিটি গাৰ্ড হবা 3000 দৰমহালৈ তেওঁলোক সিকিউৰিটি গাৰ্ড হ'ব আহিব কিন্তু খেতি পথাৰলৈকে তেওঁলোকে নাযাব সমস্যা ক'ত হৈছে যে খেতিয়ে আমাক ডিগনিটি অফ লাইফ নিদিয়ে নে খেতিৰ ওপৰত আমাৰ এটা ধাৰণাৰ সৃষ্টি হ'ল যে খেতিয়ে আমাক এটা আমাক জীৱন দিব নোৱাৰিব মই ভাবো যে আমাৰ কৃষি গৱেষকসকলে এই ক্ষেত্ৰত আমাৰ মানসিকতাক আমি কেনেকে পৰিৱৰ্তন কৰিব পাৰো কেনেকৈ আমি সফলতাৰ কাহিনীবিলাক আমাৰ যুৱক সমাজৰ মাজলৈ লৈ যাব পাৰো আৰু কেনেকৈ আমি সফল খেতি কৰাৰ আদৰ্শৰে আমাৰ যুৱক সমাজক আমি অনুপ্ৰাণিত কৰিব পাৰো তমসাৰ মাজতো যেতিয়া এখন পথাৰ সম্পূৰ্ণ আন্ধাৰ হৈ থাকে যেতিয়া চাকিৰ পোহৰ এটাও কোনোবাই দেখা পায় মানুহৰ মনত আশাৰ সৃষ্টি হয় যোৱা 2 বছৰত কাজি নেমু হওক ভোট জলকীয়া হওক অসমৰ চাহক আন বিভিন্ন ধৰণৰ নিউট্ৰিচিয়াছ প্ৰডাক্টৰ সৈতে ব্লেন্ডিং কৰি হওক ৰাজ্যৰ কৃষি খণ্ডত কৰবাত নহয় কৰবাত অলপ উত্তৰণৰ এটা নতুন সম্ভাৱনা দেখা দিছে যোৱা বছৰ অসমত কেইবাটাও কৃষি সামগ্ৰী বাও ধানৰ পৰা আৰম্ভ কৰি ৰেড ৰাইচৰ পৰা আৰম্ভ কৰি কাজি নেমুৰ পৰা ভোট জলকীয়ালৈকে বিভিন্ন সামগ্ৰী ৰপ্তানি হৈছে কিন্তু এই যিটো ব্যৱস্থা মই ভাবো যে অন্ধকাৰ তমসাময় খেতি পথাৰৰ মাজৰ একো গছি মাটিৰ চাকিৰ তেলৰ পোহৰত জ্বলা সৰু তিমিৰা পোহৰ বুলি আমি যাক কওঁ কিন্তু ইয়াক আমি সম্ভাৱনা বুলিও ক'ব পাৰো যে যোৱা 2 বছৰত সম্ভাৱনাৰ দুৱাৰ এখনো মুকলি হৈছে সেই সম্ভাৱনাৰ দুৱাৰখনক আমি সম্পদ হিচাপে লৈ অসমৰ কৃষি ক্ষেত্ৰক পুনৰ জাগৰণৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব আমাৰ শিক্ষিত কৃষক আমাৰ শিক্ষিত যুৱক সমাজক আমি যদি টেকনলজিৰ সৈতে চিনাকি কৰি দিওঁ কেনেকে আজি কৃষি ট্ৰেডিশনাল কৃষি হৈ থকা নাই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে আমি কেনেকে পূৰ্বাভাস পাব পাৰো এৰিয়েল বা উপগ্ৰহৰ স্যাটেলাইটৰ পিকচাৰৰ ওপৰত আমি কেনেকে নিজৰ খেতিডৰাৰ বিশ্লেষণ কৰিব পাৰো কেনেকে আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে বীজৰ কীটৰ আক্ৰমণৰ পৰা নিজক প্ৰতিৰোধ কৰিব পাৰো মাটিৰ অৱক্ষয় বিৰুদ্ধে আমি কেনেকে কৌশল উদ্ভাৱন কৰিব পাৰো সেইবিলাকৰ বিষয়ে আমাৰ কৃষকসকল আমাৰ যুৱক যুৱতীসকলৰ মাজত আমি ধ্যান আৰু ধাৰণা আমি পৰিৱৰ্তনৰ বাবে কাম কৰিব লাগিব যাতে কৃষি লগত প্ৰযুক্তিৰ লগত ডিগনিটি এই গোটেই কথাবিলাকৰ যাতে আমি এটা সিনথেসিস ক্ৰিয়েট কৰিব পাৰো আজি কৃষি কৰিবৰ কাৰণে মেনুৱেল লেবাৰৰ প্ৰয়োজন নাই ড্ৰোনৰ জৰিয়তে আমি ওপৰ প্ৰায় স্প্ৰে কৰিব পাৰো তাৰ কাৰণে আমাক আগৰ দৰে গামোচা বান্ধি ৰাতিপুৱা ঘৰত জলপান লৈ দুপৰীয়ালৈকে খেতি পথাৰত নাঙল মৰাৰ প্ৰয়োজন নাই ড্ৰোনৰ জৰিয়তে আমি স্প্ৰে কৰিব পাৰো আমি পাৱাৰ টিলাৰ ট্ৰেক্টৰৰ জৰিয়তে আমি খেতি কৰা আমি ইতিমধ্যে নিজক পৰিচিত হৈছো আৰু আমি কোন খেতি কি ধৰণে আগবাঢ়িছে কি পতংগৰ দ্বাৰা আক্ৰমণ হ'ব তাক আমি কেনেকে প্ৰতিৰোধ কৰিম থ্ৰু টেকনলজি আমি আগতে জানিব পৰা হৈছো মই ভাবো যে আমাৰ কৃষি বিশ্ববিদ্যালয়ত কৃষক আৰু প্ৰযুক্তিৰ মাজত এটা সুসম্পৰ্ক স্থাপন হ'ব লাগে যাতে আমাৰ শিক্ষিত নিবনুৱাসকলে এই ধৰণে পুনৰ এবাৰ কৃষি কৰ্মত নিজক নিয়োজিত কৰিব পাৰে মই
আশা কৰোঁ যে কৃষিৰ উৎপাদনৰ লগে লগে প্ৰচেছিং আজি যোৱাকালি আমি গধূলি গভৰ্ণৰ হাউচত এট হোম কাৰ্যসূচীত আছিলোঁ ৩-৪ জন ব্যক্তিৰ মাজত আলোচনা হৈ আছিল যে উত্তৰ পূৰ্ব আটাইতকৈ আনাৰস কোন জাগাৰ আনাৰস আটাইতকৈ ভাল আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা ডাঙৰীয়াই মোক কৈছিলে যে মই ৰাজস্থানৰ পৰা আহিছোঁ শিলচৰৰ দৰে সুন্দৰ আৰু ধুনীয়া আনাৰস ভাৰতত ক'তো নাই কিন্তু আজি শিলচৰৰ আনাৰস যোৰহাটৰ মানুহে ক'ত খাই পাইছে শিলচৰৰ আনাৰস গুৱাহাটীৰ মানুহে ক'ত খাই পাইছে শিলচৰৰ আনাৰস উৎপাদনৰ পিছত মূল্য নাপায় মানুহে আনাৰস বিলাক 4 অনা 8 অনা 1 টকা মূল্যত বিক্ৰী কৰি আছে এই যে প্ৰসেসিং আৰু প্ৰসেসিংৰ ওপৰত নলেজ আৰু প্ৰসেসিংৰ পিছত মাৰ্কেটিং এই চেইনটোৰ ওপৰতো কৃষি বিশ্ববিদ্যালয়ে কাম কৰিব লাগিব আৰু তেতিয়াহে আমি অসমৰ কৃষি অৰ্থনীতিত এক নতুন জোৱাৰ আমি আৰম্ভ কৰিব পাৰিম ইন শৰ্ট টাৰ্ম মই কৃষি বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিকসকলক আহ্বান জনাম যে আমি যোৱা কিছুদিনৰ পৰা সৰিয়হ বিক্ৰী কৰাৰ বাবে যথেষ্ট চেষ্টা চলাইছো সফল হ'ব পৰা নাই কাৰণ the content of moisturizer in our mustard is almost 14% কোনেও কিনিব নোখোজে 14% moisturizer content ধানত আমাৰ moisturizer content বেছি বহু দিনলৈ কৃষকসকলে 3-4 বাৰ বিপণন কেন্দ্ৰলৈ লৈ গৈ ঘূৰি আহিব লাগে যে আমি বাৰে বাৰে ৰিজেক্ট হ'ব লাগে এটা সময়ত কৃষকসকল নিৰাশ হৈ কয় যে আমি চৰকাৰক ধান আৰু বিক্ৰী কৰিব নাযাওঁ যি পাওঁ তাকে আমি বিক্ৰী কৰি দিম হাউ টু ৰিমুভ দ্য মইশ্চাৰাইজাৰ কণ্টেণ্ট ইয়াৰ ওপৰত আমাৰ সুন্দৰ সমাধান ভিচিএ মোক কৈছে যে আমি কাম কৰি আছো মই ভাবো যে শৰ্ট টাৰ্ম মিডিয়াম টাৰ্ম লং টাৰ্ম যিবিলাক প্ৰশ্নৰ উত্তৰ বহু দিনলৈ অপেক্ষা কৰি লাভ নাই কাৰণ সেই সময়ত নতুন পৰিৱৰ্তন আহিব আজিৰ পৰা 10 বছৰ পিছত যদি মোক কৃষি বিশ্ববিদ্যালয়ে কয় যে ধানৰ মইশ্চাৰাইজাৰ বৃদ্ধিৰ ওপৰত আমি এটা টেকনলজি বনাইছো তেতিয়া মোৰ উত্তৰটো হ'ব যে এতিয়াতো মানুহে ধান নকৰে ধানৰ জাগাত আনডাইভাৰ্সিফাইড প্ৰডাক্ট আহি গ'ল গতিকে সময়ৰ লগত কিবা এটা বস্তু আৱিষ্কাৰ কৰাটো ইম্পৰ্টেন্ট নহয় আৱিষ্কাৰ এট ৰাইট টাইম ইন ৰাইট মোমেন্ট আজি যদি 5G আৱিষ্কাৰ নকৰি কোনোবাই যদি আজি 2G আৱিষ্কাৰ কৰিলেহেঁতেন সমাজে তাক স্বীকাৰ নকৰে আজি সমাজক লাগে যে 6G আৰু 7G কেতিয়া আহিব এতিয়া 5Gৰ আলোচনাও মানে ভাল নোপোৱা হ'ল গতিকে সময়ৰ লগত উদ্ভাৱন ইয়াৰ ওপৰতো আমি নিশ্চয় চকু দিব লাগিব মই আশা কৰোঁ যে আমাৰ ৰাজ্যত ফুলৰ এখন ভাল খেতি আছে মিলেটৰ ওপৰত আমি যথেষ্ট কাম কৰিব পাৰোঁ আৰু কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যদি আমি এজন ক'ব গ'লে আমি যেতিয়া কোনোবাই গান গায় কোনোবাই ক্ৰিকেট খেলে আমি তাক আইকন হিচাপে ভাবোঁ কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া নিজে কৃষি কৰ্মত জড়িত নহয় চৰকাৰী চাকৰি ঘূৰি ফুৰে তেতিয়া কৰবাত মনত আৰম্ভ হয় যে এডুকেশ্যনত কৰবাত নহয় কৰবাত খেলি মেলি আছে কাৰণ চৰকাৰী চাকৰি দুৰ্নীতি নকৰিলে 40,000ৰ পৰা 1 লাখ টকা পাব পাৰি কিন্তু ভাল খেতি কৰিলে 3 লাখ টকা পাব পাৰে কিন্তু এই সত্যৰ পিছতো আমাৰ ল'ৰা ছোৱালীয়ে কৃষি বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে যেতিয়া চৰকাৰী চাকৰি বিচাৰিব তেতিয়া আমি বুজি পাব লাগিব কবাত আমাৰ মোটিভেশনাল ফ্যাক্টৰ বিশ্ববিদ্যালয়খনৰ ভিতৰতে কমি গৈছে বাহিৰতো স্বাভাৱিক মোটিভেশনাল ফ্যাক্টৰ কমি যোৱাটো আমাৰ যদি ছাত্ৰই নিজে বুজি নাপায় যে we can start a startup we can do innovative farming we can have export আমাৰ GI product বিলাক ডেভেলপ কৰি আমি নতুন মাৰ্কেট নিৰ্মাণ কৰিব পাৰিম আৰু যদি আমি নিজকে সেলফ এমপ্লয়েড নকৰি চৰকাৰৰ ওচৰত চাকৰি বিচাৰি যাওঁ তেতিয়ালে আমি বুজি পাব লাগিব যে কৰবাত নহয় কৰবাত মোটিভেশনাল ফ্যাক্টৰৰ অভাৱ হৈছে মই ভাবো যে আজি মহা ৰজত জয়ন্তীৰ এই সুন্দৰ দিনবিলাকত আমি ৰিফ্লেক্ট কৰিব লাগিব হোৱাটছ গোইং ৰং ফৰ আছ হোৱাটছ গোইং ৰাইট ফৰ আছ যি আমাৰ কাৰণে যি শুদ্ধ আৰু সঠিক পথত গ'ল
তাক আমি আৰু শুদ্ধ আৰু সঠিক পথত আগুৱাই লৈ যাব লাগিব। এণ্ড হোৱাট went wrong